৩৫,৮৪,০০০ ভাৰতীয় নাগৰিক বিটিআৰবাসীক যেন আগুৱাই নিয়াত ভগৱানে সহায় কৰে, আশীৰ্বাদ কৰে, তাৰে কামনা কৰিলোঁ। আজি আমি বিটিচি চৰকাৰৰ পৰা, বিটিআৰ চৰকাৰৰ পৰা আমাৰ আজিৰ এক্সিকিউটিভ কাউন্সিলৰ মিটিঙত দুটাকে খুব গুৰুত্বপূৰ্ণ আমি এজেণ্ডা পাছ কৰিছোঁ আৰু সেইটো আমি খুব কম দিনৰ ভিতৰত মে' মাহত লঞ্চ কৰিবলৈ গৈ আছোঁ। অহাকালিৰ পৰা য'ত নেকি আমাৰ দুদিনীয়া বাজেট ছেশ্যন হ'ব, এই বাজেট ছেশ্যনত আমি সেই দুটা যি আমি মিছনৰ ওপৰত আজি আপোনালোকৰ সন্মুখত সকলো বিটিআৰবাসীক জনাবৰ কাৰণে আপোনালোকক মাতি পঠিয়ালোঁ। আপোনালোকে আহি আমাক সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটাটো হ'ল আমাৰ মিছন বিশ্বমিতি 0.2 আৰু আন এটাটো হ'ব কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। আমি মে' মাহত লঞ্চ কৰিম। তথাপিও বাজেটৰ আগে আগে এই দুটা মিছনৰ বিষয়ে আপোনালোকক জনাবৰ কাৰণে আমি মাতিলোঁ। মিছন বিশ্বমিতি 0.2 য'ত নেকি সেইটো আমাৰ লেণ্ড ইছ্যুৰ কথাটো মই ক'ম আৰু আমাৰ কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট লঞ্চ কৰাৰ বিষয়ে আমাৰ দাস ডাঙৰীয়া এম বন্ধুৱে ক'ব। আজি আমি মিছন বিশ্বমিতি 0.2 সেইটো লঞ্চ কৰাৰ লগতে কি আমাৰ লেণ্ড ইছ্যুৰ ওপৰত সেইটো লঞ্চ কৰা হ'ব সেইটো জনাব বিচাৰিছোঁ। এক নম্বৰটো হ'ব আমাৰ সেটেলমেণ্ট অফ কাষ্ট লেণ্ড, ভিজিআৰ লেণ্ড, পিজিআৰ লেণ্ড টু ইণ্ডিভিজুৱেল। এই মাটিটো আমাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে য'ত নেকি ভিজিআৰ আৰু পিজিআৰ লেণ্ডটো আমি বহুত বছৰ ধৰি মাটিটো দিবলৈ সক্ষম হোৱা নাছিলোঁ। গতিকে পিজিআৰ আৰু ভিজিআৰ মাটিটো কোনটো বেছ কৰি পেলাই আজি আমাৰ চৰকাৰে লঞ্চ কৰিবলৈ গৈ আছে যে সেই মাটিখিনি কেনেকৈ আমি দিবলৈ সক্ষম হ'ম। ইয়াত এক নম্বৰত লিখা আছে ভিজিআৰ পিজিআৰ বিষয়ে 4টা পইণ্ট ইয়াত দিব বিচাৰিছোঁ। লেণ্ডলেছ ফেমিলি উইদাউট periodic patta land in the name of any member of the family as per record of the circle and eligible as per provisions of chapter 10 of 1886. 2 নম্বৰটো হ'ব landless members of scheduled caste and scheduled tribes without periodic patta and in the name of any member of family as per the record of the circle. Point number 3 to হ'ব allottees under minimum needs program MNP and their legal heirs having undisputed positions and without periodic patta land in the name of any member of the family as per record of the circle. 4 নম্বৰটো হ'ব families who have become landless laborers due to erosion, ethnic violence and rehabilitated by administrative measures and without periodic patta land in the name of any member of the family as per record of the circle. এই 4টা পইণ্টটো বেছ কৰি পেলাই আমি ভিজিআৰ আৰু পিজিআৰত আমাৰ চৰকাৰে আজিৰ এক্সিকিউটিভ কাউন্সিল মিটিঙত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে সকলো এই 4টা পইণ্টত যিসকলে কৰিছে তেওঁলোকক আমি খাদ্যতে প্ৰথম অৱস্থাত বাৰী মাটি হিচাপে 1 বিঘাকে আমি সেটেলমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আমি মিছন বিশ্বমিতিৰ দ্বাৰাই সেইটো আমি অফিচিয়েল কামটো কৰা হ'ব। মিছন বিশ্বমিতি 0.2 আন এটা মিছন বিশ্বমিতিৰ 0.2ৰ পইণ্টটো হ'ব settlement of land to organization, institution, etc. কিয়নো যোৱা মিছন বিশ্বমিতি 0.1ৰ দ্বাৰাই আমি অৰ্গেনাইজেশ্যনছ আৰু ইনষ্টিটিউশ্যনসকলক জেনেৰেলি তেনেকৈ সেটেলমেণ্ট দিয়া হোৱা নাছিল। য'ত নেকি অৰ্গেনাইজেশ্যন আৰু ইনষ্টিটিউশ্যনছবোৰ তেওঁলোকৰ আমাৰ এই অৰ্গেনাইজেশ্যনৰ আণ্ডাৰতে থাকিব বা স্কুল বা কিবা কিবি অনুষ্ঠানবোৰ তেওঁলোকৰ আণ্ডাৰতে থাকিব, সমাজৰ আণ্ডাৰত তেওঁলোকক আমি সেটেলমেণ্ট দি পেলাই গভৰ্ণমেণ্ট ফালৰ পৰা এইটো ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যেন ভৱিষ্যতে সেইটো কোনোবা মানুহে ইনক্ৰ'চ কৰিব নোৱাৰে।
তিনি নম্বৰত মিছন বৈষম্যতি 0.2 আমাৰ তিনি নম্বৰত আছে সেটেলমেন্ট অফ ল্যান্ড টু ইন্ডিভিজুৱেল স্মল টি গ্ৰোৱাৰ্ছ। এই বছৰ আমি যুগ যুগ ধৰি যোৱা চৰকাৰৰ দিনত যদিও প্ৰায় 20,000 হেক্টৰ টোটেল মাটিৰ পৰা স্মল টি গ্ৰোৱাৰ দখল কৰি পেলাই বনোৱা হৈছে, তাৰে বহুত মাটি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু আধা মাটিটো আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ। সেই ৰেভিনিউ ডিপাৰ্টমেণ্টত যিসকল ব্যক্তিয়ে নিজৰ দখলৰ মাটিত স্মল টি গ্ৰোৱাৰ বনাইছে, তেওঁলোকৰ মাটিটো আমি সেটেলমেন্ট দিবৰ কাৰণে এইবাৰ মিছন বৈষম্যতি 0.2 দ্বাৰাই আমি এইবাৰ পদক্ষেপ লৈছোঁ। 4 নম্বৰত সেটেলমেন্ট অফ ল্যান্ড টু সেল্ফ হেল্প গ্ৰুপ কোঅপাৰেটিভ ছ'চাইটিজ অফ স্মল টি গ্ৰোৱাৰ্ছ। আমাৰ স্মল টি গ্ৰোৱাৰসকলৰ তেনেকৈ সেল্ফ হেল্প গ্ৰুপ থাকে আৰু কোঅপাৰেটিভ ছ'চাইটি থাকে, তেওঁলোকৰ নামতো আমি মাটিটো সেটেলমেন্ট দিবৰ কাৰণে এইবাৰ ব্যৱস্থা কৰা হৈছে মিছন বৈষম্যতি 0.2 দ্বাৰাই। 5 নম্বৰ সেটেলমেন্ট অফ ট্ৰেন্সফাৰ্ড এনুৱেল পাট্টা ল্যান্ড টু এলিজিবল ইণ্ডিভিজুৱেল। যিসকলৰ মানে কি কয় এনুৱেল পাট্টা ল্যান্ডটো ট্ৰেন্সফাৰ হোৱা নাই, ধৰি লওক মই এজন ব্যক্তিৰ মাটিটো তজি মাটিটো কিনি লৈছিলোঁ, কিন্তু সেই মাটিটো মোৰ তাত ট্ৰেন্সফাৰ হোৱা নাই। সেইটো আমি মিছন বৈষম্যতি 0.1 দ্বাৰাই বনোৱা হোৱা নাছিল। এবাৰ 0.2 দ্বাৰাই সেটেলমেন্ট অফ ট্ৰেন্সফাৰ এনুৱেল পাট্টা ল্যান্ড টু এলিজিবল ব্যক্তি, যি ব্যক্তি এলিজিবল, আমাৰ বোনাফাইড চিটিজেন এজ পাৰ দ্য এক্ট অফ 2003, ইয়াৰ আৰু কি কয় 1886ৰ যি আইন আছে, সেই আইনৰ চেপ্টাৰ 10ৰ ওপৰত নিৰ্ভৰ কৰি পেলাই সেইটো মাটি দিয়াৰ কাৰণে এইবাৰ আমি ব্যৱস্থা কৰিছোঁ। 6 নম্বৰত আমি চাৰ্টিফাইড কপি অফ মেপটো সেই ব্যক্তিজনক যিসকলৰ মাটিটো সেটেলমেন্ট কৰা হ'ল তেওঁলোকক আমি এটাচ কৰি দিয়া হ'ব, সেইটো ইজিলি, যদি কি আগত সেইটো দিয়া হোৱা নাছিল। গতিকে মিছন বৈষম্যতিৰ ডিক্লাৰেশ্যনটো আজি আপোনালোকক কৰা হ'ল, কিয়নো ইয়াৰ বিষয়ে আমি অহাকালি এছেম্বলিত সেইটো ডিছকাশ্যন কৰা হ'ব। যিয়ে নহওক, মিছন বৈষম্যতিটো আমি মে মাহৰ প্ৰথম উইকতে আমি লঞ্চিং কৰা হ'ব আৰু কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটোকো মে মাহৰ চাগে আমাৰ প্ৰথম উইকতে হেৰি কৰা হ'ব। তাৰে মাজত আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে এটা কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ, আমাৰ BTCত বৰ্তমান 420টা VCDC আছে। সেই 420টা VCDC আমাৰ BTCত থকা যিকোনো পৰ্যায়ৰ মাটিৰ সমস্যা, এই সমস্যাৰ বিষয়ে এৱাৰনেছ প্ৰগ্ৰাম আনিবৰ কাৰণে, লেণ্ড এৱাৰনেছ প্ৰগ্ৰাম আনিবৰ কাৰণে 10 মেহৰ পৰা 20 মেহৰ ভিতৰত আমি এইবাৰ প্ৰপ'জাল লৈছোঁ। সেই 10 দিনৰ ভিতৰত কমপ্লিট BTCত থকা সকলো মাটিৰ সমস্যাটো কেনেকৈ সমাধান কৰা যায়, ডিপাৰ্টমেণ্টৰ নতুনকৈ আমাৰ যি ডিপাৰ্টমেণ্ট গঢ়া হৈছে, ইয়াৰ বিষয়ে আপোনালোকৰ সন্মুখত আপোনালোকৰ মিডিয়াৰ দ্বাৰাই জনাবৰ কাৰণে, ৰাইজক জনাবৰ কাৰণে মই দাস ডাঙৰীয়াক দায়িত্ব পালোঁ। মিছন বৈষম্যতিটো দুটা পাৰ্ট হৈছে, এটাটো আছিলে 0.1। 0.1ত আমাৰ 14টা ডিপাৰ্টমেণ্ট 14টা পইণ্টক লৈ পেলাই আমি অলৰেডি মাটিৰ সমস্যাটো সমাধান কৰিলোঁ। এতিয়া 0.2 মিছন বৈষম্যতি 0.2ত আমি 4টা পইণ্ট লৈছোঁ। সেই 4টা পইণ্টটো মই অলৰেডি আপোনালোকক পঢ়ি শুনালোঁ আৰু আপোনালোকক আমি কপি দিছোঁ। যোৱাবাৰৰ মিছন বৈষম্যতি 0.1ৰ 14টা পইণ্ট আৰু মিছন বৈষম্যতি 0.2ৰ 4টা পইণ্ট। থেংক ইউ।